নমস্কাৰ সঠিক দিশা চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। গৰ্ভধাৰণ এক জটিল বিষয় হৈ পৰিছে আজিৰ এই আধুনিক জীৱন যাত্ৰাত। কাৰণ যেনেদৰে দাম্পত্য জীৱনৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য এগৰাকী দম্পতীৰ হৈ পৰে সন্তান লাভৰ ইচ্ছাৰে যেতিয়া গৰ্ভধাৰণৰ প্ৰচেষ্টাত লিপ্ত হয় দম্পতীহালে, তেতিয়া দেখা যায় বহুতো বাধা বিঘিনি, বিভিন্ন ধৰণৰ মেডিকেল ৰিপৰ্ট নেগেটিভ থাকে, কিবা কিবি প্ৰব্লেম আহি পৰে। আৰু এইটো এটা অতি সাধাৰণ ঘটনা হৈ পৰিছে আমাৰ দৈনন্দিন জীৱন যাত্ৰাত। কাৰণ বহুতো নেগেটিভ এনাৰ্জি, বহুতো এই যে ইলেক্ট্ৰমেগনেটিক ফিল্ডৰ অসামঞ্জস্যতা, বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে এই গৰ্ভধাৰণত বাধা আহি পৰে। আজি মই জ্যোতিষ আৰু বাস্তুৰ কি কাৰণ থাকিলে গৰ্ভধাৰণত বাধা আহে বা লগতে গৰ্ভপাত হয়, সেই বিষয়ে মই আজি বিস্তাৰিত আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ' আপোনালোকক বাৰুকৈ উপকৃত কৰিব। আৰু আপোনালোকে যদি চেনেলটিত নতুনকৈ আহিছে তেনেহ'লে নিশ্চয়কৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰি থ'ব মোৰ নতুন ভিডিঅ'বিলাক চোৱাৰ কাৰণে। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। গৰ্ভধাৰণ বা সন্তান প্ৰাপ্তিৰ ইচ্ছা আশা ই এক মানৱ জীৱন প্ৰক্ৰিয়াৰ বিশেষ অংগ আৰু অবিচ্ছেদ্য অংশ। এই গৰ্ভধাৰণ প্ৰক্ৰিয়াত কি হয়, নৱদম্পতীহালে হয়তো কিছু দিনৰ পিছত চেষ্টা চলায়, কিন্তু দেখা যায় গৰ্ভধাৰণ কৰাত বিফল হয়। ইয়াৰ মূল জ্যোতিষীয় আৰু বাস্তু কি কাৰণ থাকিলে এনে অৱস্থা হয়? কিছুমান বাহ্যিক কাৰণ, মেডিকেল কিছুমান মিছকনচেপশ্যন, সেইবিলাক দূৰ কৰি লোৱাৰ পিছত দেখা গ'ল যে বাকী মেডিকেল ৰিপৰ্টবিলাক গোটেই চব ঠিক ঠাক হৈ আছে, কিন্তু গৰ্ভধাৰণত ব্যৰ্থ হৈছে। ইয়াৰ কাৰণ কি? মই যদি জ্যোতিষীয় কাৰণবিলাকৰ ভিতৰত মই প্ৰধান এক কাৰণ ক'ব যাওঁ, ইয়াৰ কাৰণ হ'ল মাংগলিক দোষ। কুণ্ডলীত যদি মাংগলিক দোষ আছে তেনেহ'লে কিন্তু গৰ্ভধাৰণত অৱশ্যই বাধা আহিবই আহিব। দ্বিতীয়ত কালসৰ্প দোষ। যদি কালসৰ্প দোষ আছে তেনেহ'লে নিশ্চয়কৈ গৰ্ভধাৰণত ই এক বাধাৰ সৃষ্টি কৰিব। ইয়াৰ পিছত আমি কুণ্ডলীত পঞ্চম স্থানৰ পৰা আমি সন্তান যোগ আমি চাওঁ বা বিচাৰ কৰোঁ। এই পঞ্চম স্থানত যদি ৰাহু, শনি আদি পাপ গ্ৰহ থাকে, লগতে যদি দশা, বিংশোত্তৰী দশা, অন্তৰ্দশাত যদি ৰাহু মংগল থাকে, তেনেহ'লে কিন্তু গৰ্ভধাৰণত বাধা আহে। আৰু ৰাহু মংগলৰ যদি দশা অন্তৰ্দশাত যদি ৰাহু মংগলৰ যোগ আহি যায় আৰু পঞ্চম স্থানত যদি ই প্ৰভাৱিত কৰে, তেনেহ'লে গৰ্ভপাত হোৱাৰ যোগ থাকে, গৰ্ভপাত হোৱাও দেখা যায়। এয়া জ্যোতিষীয় কাৰণ। যদি কাৰোবাৰ পুষ্টিত মাংগলিক দোষ আছে তেনেহ'লে আপোনালোকে চাব, গৰ্ভধাৰণ কৰাৰ আগত সেই মাংগলিক দোষ কেনেকৈ আমি নিবাৰণ কৰিব পাৰি, কেনেকৈ আমি ইয়াৰ প্ৰতিকাৰ ল'ব পাৰি, সেইবিলাক চাই ভাল জ্যোতিষ এজনৰ পৰামৰ্শ লৈ মাংগলিক দোষৰ প্ৰতিকাৰ অৱশ্যই কৰি ল'ব। যদি কালসৰ্প দোষ আছে তেনেহ'লে নিশ্চয়কৈ কালসৰ্প দোষৰো প্ৰতিকাৰ কৰি ল'ব। তাৰপিছত আপোনালোকে
সন্তান লাভৰ চেষ্টাত ব্ৰতী হ'ব। ইয়াৰ পিছত আহিছোঁ বাস্তু শাস্ত্ৰ মতে এই গৰ্ভধাৰণৰ ক্ষেত্ৰত কি ফেক্টৰে কি কাৰণে বাধা দিয়ে। বাস্তু শাস্ত্ৰ মতে যদি ঘৰ এখনৰ নৰ্থ ইষ্ট কৰ্ণাৰ ইশান কোণত যদি কিবা ইমবেলেঞ্চ থাকে তেনেহ'লে ই এক বাধাৰ সৃষ্টি কৰে। অকল নৰ্থ ইষ্ট বুলি কথা নহয়, নৰ্থ ইষ্ট, সাউথ ৱেষ্ট, নৰ্থ ৱেষ্ট আৰু সাউথ দক্ষিণ ফালৰ গোটেই সাউথ ইষ্ট, সাউথ ৱেষ্ট, এই দিশবোৰত যদি কোনো ধৰণৰ ইমবেলেঞ্চ থাকে তেনেহ'লে কিন্তু গৰ্ভধাৰণত বাধা আহে। ইয়াৰ উপৰি যদি সাউথ ৱেষ্ট কৰ্ণাৰত ৱাটাৰ বৰিং আছে, পানীৰ সোৰ্স আছে তাত, লগতে তাত যদি সেপ্টিক ট্যাঙ্ক থাকে, সেন্টার সাউথ ৱেষ্টত যদি সেপ্টিক ট্যাঙ্ক থাকে তেনেহ'লে চাব গৰ্ভধাৰণত বাধা বিপত্তি আহিব। লগতে সাউথ ৱেষ্ট কৰ্ণাৰত যদি সেপ্টিক ট্যাঙ্ক থাকে তেনেহ'লে গৰ্ভপাত হোৱাটো এক প্ৰকাৰ নিশ্চিত। ইয়াৰ উপৰি দক্ষিণ দিশটো যদি ইমবেলেঞ্চ হয়, ইমবেলেঞ্চ বুলি কোৱাত দক্ষিণ দিশত কি ইমবেলেঞ্চ থাকিব পাৰে, যেনে দক্ষিণ দিশত যদি আপোনালোকৰ বাউণ্ডাৰী ৱাল নাথাকে, আমাৰ যিটো উত্তৰ পূৰ্বাঞ্চলৰ বাস্তু ট্ৰেডিশ্যন মতে যদি তাত যদি আপোনালোকৰ বাউণ্ডাৰী ৱাল নাথাকে, তাত যদি পুখুৰী থাকে, গাঁত থাকে বা কোনো ধৰণৰ জাবৰ জোঁথৰ পেলোৱা স্থান থাকে, মুকলি ঠাই হয়, সেইফালেদি যদি ভুল মেইন এন্ট্ৰেন্স হয় তেনেহ'লে কিন্তু ই এক বাস্তুৰ ইমবেলেঞ্চ বুলি ক'ব পাৰি। এয়া গৰ্ভধাৰণ পৰম কৰুণাময় ঈশ্বৰৰ ইচ্ছাত ৰূপায়িত হয়। আমি বা চিকিৎসকসকলে 100% গেৰাণ্টি কেতিয়াও কোনেও দিব নোৱাৰে। একমাত্ৰ ঈশ্বৰৰ প্ৰাৰ্থনা জনাব লাগিব। লগতে সেই বাস্তুশাস্ত্ৰৰ নিয়মবোৰ, জ্যোতিষশাস্ত্ৰৰ নিয়মবোৰ মানি চলিব লাগিব আৰু চিকিৎসা সেৱাও গ্ৰহণ কৰিব লাগিব। তাৰপিছতে হয়তো 99% যোগ আহিব, সন্তান লাভৰ যোগ আহিব বা গৰ্ভধাৰণৰ যোগটো আহিব। লগতে আপোনালোকে যদি তেনেধৰণৰ কিবা সমস্যাত ভুগিছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকৰ ওচৰত থকা ভাল জ্যোতিষ বা বাস্তু বিশেষজ্ঞ এজনক পৰামৰ্শ লৈ তাৰপিছতে আপোনালোকে গৰ্ভধাৰণৰ কাৰণে চেষ্টা কৰক। নিশ্চয়কৈ সুফল লাভ কৰিব। পৰম কৰুণাময় ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাওঁ আপোনালোকৰ এইবিলাক সমস্যা যাতে দূৰ হয় আৰু আপোনালোকৰ সুস্থতা আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ' আপোনালোকক বিশেষকৈ উপকৃত কৰিব। ধন্যবাদ।